আমাৰ মাননীয় চিফ মিনিষ্টাৰ হেমন্ত বিশ্ব শৰ্মাদেৱে কথাটো কৈছে কি বোলে যে তেওঁলোকে যদি নিজে নতুনকৈ যদি এই শাসনত আহে BTDত যদি শাসনত আহে তেতিয়া তেওঁলোকে সকলো ক'বলৈ মানে একদম ফাৰ্ষ্ট ক্লাছ নাগৰিক কি প্ৰথম শ্ৰেণীৰ নাগৰিক ইয়াতে কি ইমান দুটা নাগৰিক আছে নেকি BTDত দুটা নাগৰিক আছে নেকি অসমত দুটা নাগৰিক আছে নেকি অসমতো দুটা নাগৰিক নাই BTDত দুটা নাগৰিক নাই সেইটো কিয় তেখেতে কিয় কৈছে কোনে ফাৰ্ষ্ট ক্লাছ নাগৰিক হ'ব সকলো একেটাই নাগৰিক এটাই হ'ব আমাৰ ইয়াতে দ্বি নাগৰিকৰ সৃষ্টিয়ে হোৱা নাই দ্বি নাগৰিকৰ কোনো ইয়াৰ ব্যৱস্থাই নাই কোনে কিহক লৈ তেখেতে মানে দ্বি নাগৰিকৰ কথাটো কৈছিল ফাৰ্ষ্ট ক্লাছ নাগৰিক ছেকেণ্ড ক্লাছ নাগৰিক সেইটো মানে খুব মানে হাইয়াৰ পাত্ৰ হৈছে গতিকে মাননীয় মানে আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিখিনি কথাটো কৈছে আচলতে সেইবিলাক সভা নাপায় সেইবিলাক এটা ক'ব নালাগে আচলতে এনে বিভ্ৰান্ত কৰি দিব নালাগে সমাজৰ মাজত আমি কিমান BTDত কিমান শান্তিৰে আছোঁ এতিয়া শান্তিৰে থাকি এইটো কোনো না কোনো মানে জুই জ্বলাই দি আমাৰ মাজত যিটো বিশৃংখল সেই বিশৃংখলটো আনিবৰ কাৰণে চেষ্টা কৰাটো আচলতে খুবেই মানে দুৰ্ভাগ্যজনক বুলি এইটো ক'ব লাগিব মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে উচ্চ পদস্থৰ মানুহ তেখেতেই আমাৰ অসমখন মানে মেৰি চলি আছে শাসন চলি আছে কিন্তু এনেহেন মানে উচ্চ পদস্থত থাকি উচ্চ মানে হেৰিত মন্ত্ৰী হৈ চিফ মিনিষ্টাৰ হৈ এই ধৰণৰ যিটো বিভেদকামী যিটো বিভেদৰ যিটো মানে কথাবিলাক ক'লে সমাজৰ মাজত এই ধৰণৰ কৈ পেলাই তেখেতে যিটো মানে আমাৰ মাজত যিটো শান্তিৰ পৰা অশান্তি আনিবৰ কাৰণে যিটো চেষ্টা কৰিছে সেইটো আচলতে সভা নাপায় সেইটো উপলুঙাৰ মানে বাহিৰে একো নহয় তেনেধৰণৰ আৰু গাম্ভীৰ্যপূৰ্ণ কথাটো ক'লে অলপ ভাল লাগে আৰু তেখেত যিহেতু অসমৰ মুখ্যমন্ত্ৰী আমি যিহেতু তেখেতক লৈ গৌৰৱ কৰিছিলোঁ এই সময়ত হিমন্ত বিশ্ব শৰ্মা বুলি ক'লে ক'ব নালাগে যিজনে মানে উপযুক্ত মুখ্যমন্ত্ৰী বুলি যাক কোৱা যায় কিন্তু সেইজন ব্যক্তিৰ পৰা আজি যদি তেনেধৰণৰ উপলুঙা কথা একদম তৰল কথাবিলাক ক'লে ৰাইজেই কিন্তু অলপ মানে বেয়া পায় আৰু লগতে সেইকাৰণে মই অনুৰোধ কৰিছোঁ তেখেতে তেনেধৰণৰ যধে মধে সেই উপলুঙা কথাবিলাক নকৈ অলপ বাস্তৱমুখী কথাবিলাক কিন্তু বাস্তৱমুখী কথাটো ক'বৰ কাৰণে যত্ন কৰাটো ভাল বুলি মই ভাবোঁ সেইকাৰণে মই তেখেতক সেইটো মই অনুৰোধ কৰিছোঁ সেই বেইনথ বাথ্ৰায়া এইটোৱেইতো হৈছে কথা 1947ত মাটি কোনে বিচাৰিছে সেই কাগজখন কোনে বিচাৰিছে আমাৰ বড়োলেণ্ডে বিচাৰিছে নেকি বা আমাৰ বৰ্তমান এতিয়া প্ৰমোদ চৰকাৰী মানে হেৰি কৰি আছে এই শাসন চলি আছে তেখেতে বিচাৰিছে নেকি বা BTC চৰকাৰে বিচাৰিছে নেকি সেইটোতো অমূলক কথা ইয়াতে কৈয়ে আছে যে যিসকলে বড়োলেণ্ডত বাস কৰে তেওঁলোকে প্ৰথমতে আছিল BTCৰ সময়ত যে 2003ৰ পৰা যেতিয়া 3ৰ ভিতৰত যদি কোনোবাই যদি বাস কৰিছে তেওঁ BTCৰে মানুহ আৰু তাৰপিছত নেক্সটত যেতিয়া 2020ত আছিলে নেকি 2020ৰ পৰা যেতিয়া একৰ্ড হ'ল সেই একৰ্ড হোৱাৰ পৰা 2020ৰ পৰা থাকিলেই মানে কি হ'ব যিসকলে মানে BTDত বাস কৰে তেওঁলোকে সেই BTCৰে মানে তেওঁলোকে মানে নাগৰিকত্ব সেইটোতো কোনো পদ্ধতি BTCয়ে বিচৰা নাই বা প্ৰমোদবোৰে বিচৰা নাই বা কোনোবাই অন্য এটা মানে ৰাজনৈতিক সংগঠন আছে এইটো তেখেতেই মানে দিলীপ শইকীয়াহে বিচাৰিছে সেইটো মানে অসম চৰকাৰে বিচৰা হ'ল দেখোন এই যে আমাৰ মাজত ভাতৃ যিটো সংঘৰ্ষ আমাৰ মাজত জাতিৰ মাজত বা অনৈক্য আনিবৰ কাৰণে যিটো চেষ্টা সেইটো পুনৰ তেখেতে আনিবৰ কাৰণে চেষ্টা কৰিছে নেকি সেইটোতো খুব দুৰ্ভাগ্যজনক হৈছে সেইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক সাধাৰণ মানুহৰ কাৰণে সেইটো দুৰ্ভাগ্যজনক সাধাৰণ মানুহে সেইটো বুজি নাপায় গতিকে সেই তেখেতে যি ক'ব সেইটোহে বুলি ধৰি ল'ব কিন্তু গতিকে মই এই ক্ষেত্ৰতেই সমূহ আমাৰ জনসাধাৰণক মই অনুৰোধ কৰিছোঁ এইবিলাক প্ৰপগাণ্ডা সেই প্ৰপগাণ্ডাবিলাক নুশুনি আপোনালোকে চাওক লেণ্ড এণ্ড ৰেভিনিউৰ বৰ্ডৰ কথাটো আছে সংবিধানৰ কথাটো আছে আমি সংবিধানৰ মাজতে আছোঁ আৰু প্ৰমোদ বড়ো কৈ আছে অন্যান্য মানে এতিয়া মানে অন্যান্য যিবিলাক মানে আমাৰ ৰাজনীতিৰ নেতা তেওঁলোকেও কৈছে যে আমাৰ বৰ্তমান হেৰিত BTDত খুব শান্তিৰে না বড়ো না অনাবড়ো না কলিতা না কোচ না ৰাজবংশী না মানে অন্যান্য সম্প্ৰদায়ৰ মাজত কোনো বিভেদ নাই আমি একেলগে কাম কৰি আছোঁ কোনো বিভেদৰ সৃষ্টি নাই আৰু এই যে
1847 চনত যে যেটো মানে কাগজ বিচাৰিছে সেইটো একদম মিছা কথা গতিকে এইটো খুব দুৰ্ভাগ্যজনক গতিকে শইকীয়া ডাঙৰে যেটো কথাটো কৈছে সেইটো বৰ দুৰ্ভাগ্যজনক হৈছে সেইটো ক'ব নালাগে আচলতে